Welcome to my channel Resu's Vlog. আজি আহকচোন মোৰ লগত ক'ত যাব এই আছাওক আমি ক'ত গৈ আছো গৈ থাকক তেতিয়াহে গম পাব আজি বহুত দিনৰ মূৰত কিবা এটা বস্তু খাবলৈ মন গ'ল গতিকে ভাবিলো যে তাত গৈয়ে খাওঁগৈ আৰু আপোনালোককো দেখাও আমাৰ জাগিৰোডৰ নিচে ওচৰতে থকা ঠাই গতিকে আহক মোৰ লগত ভিডিঅ'টো চাই যাওক ফ্ৰেণ্ডছ এই চাই যাওক আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ইমান ধুনীয়া চাই যাওকচোন দেখিছেনে দুয়ো কাষে কেনেকে সেউজীয়া গছ গছনিৰে ভৰপূৰ ভালকে ফটো এখন তুলিলে মানুহে ধৰিবই নোৱাৰিব ক'ৰ জেগা অসমেই নে বাহিৰা জেগা হয়নে বাৰু বলক আগুৱাই গৈ থাকো আৰু এইটো হৈছে আমাৰ নিচেই ওচৰতে থকা গোভা দেউৰজা চাৰিভাই দেওখাল শিৱ থান দেখিছেনে ৰাইজ খুব বিখ্যাত হয় এই দেওখাল মন্দিৰটো বৰ্তমান বাৰু কোভিডৰ কাৰণে বন্ধ হৈ আছে দেখিছেনে আমি এইটো ৰাস্তাতে পাইছো এতিয়া আমি আৰু আগুৱাই যাম এয়াই নহয় আৰু আগুৱাই যাম গতিকে বলক মোৰ লগত এইয়া মোক পোৱালি দুটাইও মোৰ লগত আজি খাবলৈ আহিছে আপা কৈ দিয়া জোহান হাই দেখিছে এইয়া দেখিছে আমি পাই গলোহি এইয়া সীতাজখলা দুগ্ধ পাম বুলি কয় ইয়াত খুব ভাল ধৰণৰ আপুনি দৈ ক্ৰীম মানে গাখীৰৰ পৰা খোৱা সকলো ধৰণৰ বস্তুৱে ইয়াত আপুনি পাব গতিকে ভাবিলো আজি অলপ দৈ খাবলৈ মন গ'ল যেতিয়া ইয়াৰ পৰাই খাই যাওঁ এনেইতো চব বন্ধই গতিকে দোকানখন খোলা যেন পাইছো গৈছে পাৰে আনিবলৈ তাত ইয়াতে নাখাওঁ আৰু লৈ যাম ঘৰতে খামগৈ গতিকে গৈছে আনিবলৈ আপোনালোকো যদি কেতিয়াবা এইফালে আহে তেনেহ'লে আহিব পাৰে খাব পাৰে খুব ভাল হয় সব উৎকৃষ্ট মানৰে পোৱা যায় ঠিক আছে আগৰ দোকানখনত আমি নাপালো তেওঁলোকে এতিয়া আৰু এখন আগলৈ বোলে দোকান আছে সেইখন দোকানৰ এড্ৰেছ দিছে গতিকে আমি চাওঁচোন এইখন এখন আছে দেখিছেনে এইখনত আছে বুলি কৈছে এতিয়া এয়া এইখনত আছে বুলি কৈছে যদি পাওঁ তো ভালেই পাব যেন লাগিছে দেখা পোৱা গৈছে বাৰু ইয়াৰ পৰাই পাব গতিকে ৰ'ব মই খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছো এইয়া আমি পাই গলো মিঠা দৈ সীতাজখলাৰ মিঠা দৈ দেখিছেনে এইটোত আছে আপোনাৰ 400 গ্ৰাম আছে লৈছে 50 টকা তেওঁলোকৰ কোৱালিটিবিলাক ভালেই বাৰু আপোনালোকে ট্ৰাই কৰিব পাৰে বহুত জেগাই জেগাই তেওঁলোকৰ ব্ৰাঞ্চ আছে বাৰু কিন্তু কেতিয়াবা যদি এই ৰাস্তাটোদি যোৱা হয় তেনেহ'লে আমলিঘাটত ৰখি সীতাজখলা আপোনালোকে দৈ খাব পাৰে মোৰ লগত লৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানখিনিতে বাই বাই